নমস্কাৰ বন্ধুসকল মানে এটা কাৰণৰ কাৰণে আজি ভিডিঅ'টো বনালোঁ ৰাতিপুৱা মানে আজি গাহৰিটো পোৱালি দিলে মোৰ আৰু এটা সমস্যা হ'ল দেখা দিছে মোক মানে তো সেনেকুৱা সমস্যা আপোনালোকৰ যাতে নহয় সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু অকণমান দেৰি টাইম ওলাই চাই দিয়ক আৰু কিনো আপোনালোকৰ কামত আহিব তো গাহৰিটো পোৱালি দিছে ৰাতিপুৱা আৰু কি সমস্যা হ'ল আৰু নাড়ী চাৰি কাটিম আৰু লগতে দাঁত চাত কাটিম একেবাৰতে কাটিম চব শেষ কৰি দিম ভিডিঅ' একেবাৰতে কাটি কুটি আপোনালোকে চাব পাৰে শেষলৈকে চাব আৰু শেষত মছলাবোৰ থাকে ভিডিঅ'ৰ সদায় আপোনালোকে সেইকাৰণে শেষলৈকে চাব লাগে আৰু তেতিয়া বহুত কথা গম পাব আপোনালোকে তো বলক তেন্তে আমি চাওঁগৈ তো আমি নাড়ী কাটিম এতিয়া প্ৰথমতে পাছত দাঁত কাটিম মানে কাৰণটো হ'ল নাড়ী আৰু দাঁত কটাৰ কাৰণটো নমস্কাৰ বন্ধুসকল আজি ৰাতিপুৱা আপোনালোকে জবৰদস্ত ভিডিঅ' দেখিবলৈ পাব আজি গাহৰি মই পোৱালি দিয়া ভিডিঅ' দেখুৱাম আগতে এটা দিছোঁ কিন্তু আগতে নাড়ী কাটাটো মই দেখুওৱা নাছিলোঁ আজি কিন্তু দেখুৱাম আপোনালোক নাড়ীটো কেনেকৈ কাটিম মই গাহৰিকেইটাৰ মানে নাড়ী কেনেকৈ কাটিম আৰু জাষ্ট এতিয়া এটা পোৱালি দিছে তো আপোনালোক দেখুৱাম আৰু কি সমস্যা হয় বা আপোনালোকে কিছুমান ভয় খাব পাৰে গাহৰি পোৱালি দিওঁতে আৰু গাহৰি পোৱালি দিলে মানে গম নাপায় বহুতে মানে গাহৰিটো বেলেগক ছাগলীৰ নিচিনা বেয়াকৈ হাল্লা কৰি নাথাকে তো আপুনি জাজ কৰিব লাগে কিছুমান লক্ষণ আছে ইয়াৰ গাহৰিটো খুব উঠা নমা কৰি থাকিব মানে ৩-৪ ঘণ্টাৰ আগৰ পৰা মানে খুব ঘনাই পেচাব কৰা হয় আৰু গাহৰিটো নেবেবাই মানে কিছুমান গাহৰি বেবাই ৩-৪ ঘণ্টা আগত কিন্তু যেতিয়া পোৱালি দিব সেই টাইমত কিন্তু নেবেবাই একদম মানে চাইলেণ্ট পোৱালি দিব আৰু লগতে এইফালে আমাৰ বাইদেৱে এইফালে আছে সেইটো দেখিছে চাগে দূৰত ছাগলীও পোৱালি দি আছে মানে একেদিনত এনেকৈ ফাৰ্মাৰবোৰৰ মানে কি হয় যেতিয়া দিব একদম মাথা বেয়া কৰি দিয়ে মানে ছাগলী দুটা পোৱালি দিব ওলাইছে আৰু এইফালে গাহৰিটো পোৱালি দিব ওলাইছে তিনিটা মানে এটা মাক ছাগলী আৰু এটা পাঠি ছাগলী সেই দুটা পোৱালি দিব ওলাইছে তো দেখুৱাম সেইকেইটা আকৌ ছাগলীকেইটাক কিন্তু গাহৰিটো আগত দেখুৱাম পোৱালি দিয়াটো কেনেকৈ কি হয় আৰু দেখুৱাই যাম আৰু শেষলৈকে চাব আপোনালোকে গম পাব আৰু ভাল লাগিলে লাইক এটা দবাই দিব আৰু যিখিনি পাৰোঁ দেখুৱাই যাম আৰু মই আপোনালোকক পাঠা গাহৰিটোৰ ভিডিঅ' দিম বুলি কৈছিলোঁ কেনেকুৱা ধৰণৰ পাঠা হ'ব লাগে আৰু সেইটো আগৰ ভিডিঅ'ত কৈছিলোঁ তো এইটো ভিডিঅ'ৰ পাছত হ'ব দিম চাগে বেলেগ ভিডিঅ'ত তো এতিয়া দেখুৱাওঁ গাহৰি পোৱালিটো মানে গাহৰি এটা প্ৰথম দিলে এয়া আপোনালোকে চাব দেই ভালকৈ চাব এইটো এটা দিছে আৰু ইয়াৰ গাখীৰবোৰ ভাল হৈ আছে ধুনীয়া হৈ আছে আৰু মানে নিজে গাখীৰ উলিয়াই আছে ইয়াৰ চাই লওক আপোনালোকে আৰু এনেকুৱা খুব গাহৰিটো মানে কুপিব ধৰে পোৱালি দিয়া টাইমত আপোনালোকে কিবা জ্বৰ হৈছে বুলি নাভাবিব ভয় কৰিব নালাগে খুব কপে মানে গাহৰিটো মানে যেতিয়া পোৱালি দিব আৰু মই ইয়াতে খেৰ পাৰি দিছোঁ যোৱাকালি পাৰি দিছিলোঁ আৰু ৰাতি মানে আজি মই শুব পৰা নাই ৰাতি মই উঠি চাই আছোঁ কাৰণ মানে ইয়াৰ এটা যোৱাকালি 114 দিন হৈছে আজি মানে 115 দিন একদিন লেট কৰি দিলে মানে তো সেইকাৰণে মই চাই থকা উদ্দেশ্যটো ৰাতি মানে মই খুব উঠি চাই আছোঁ তো টোপনিও ভালকৈ পোৱা নাই আৰু কি কৰিম আৰু চাবতো লাগিবই আৰু কেইটা দিয়ে শেষলৈকে দেখুৱাই যাম আপোনালোকক আৰু নাড়ী কাটাটো আজি দেখি পাব তো চাই থাকিব এই গাহৰিটোৰ বন্ধুসকল আপোনালোকে মন কৰিছেনে গাহৰি পোৱালিটো কেলৈ ওলাব পৰা নাই তো আপোনাৰো এনেকুৱা হ'ব পাৰে গাহৰি পোৱালিটোৰ মানে কি হ'ল এইটো ইয়াৰ যোনটো নাড়ীটো ইয়াত ভৰিটোত পাক খাই আছিলে তো সেইকাৰণে এই পোৱালিটো অকণমান দেৰি হ'ল ওলাব পৰা নাই তো সেই ক্ষেত্ৰত আপোনালোকে ভালকৈ টানি টুনি মানে বঢ়িয়াকৈ নাড়ীটো টানিব লাগিব ইয়াৰ ভৰিটোত পাক খাই আছিলে তো সেই ক্ষেত্ৰত আপোনালোকে মন কৰিব আৰু এনেকুৱাকৈ ৰৈ থাকিলে বেছি ভাল তো সেইকাৰণে কৈছোঁ এক নম্বৰ সমস্যাটো দেখা দিলে এইটো আৰু 2 নম্বৰ সমস্যা মই দেখুৱাম কি হৈছে মোৰ 2 নম্বৰ সমস্যাটো আপোনালোকক মোৰ মানে এই গাহৰিটো হ'ল এইটো গাহৰিটোৰ লগত ৰাখিছিলোঁ একেলগে তো ই দানা মানে তাৰটো কাঢ়ি খাইছিলে আৰু সেই ক্ষেত্ৰত ই পোৱালি মোৰ আইডিয়া ইমান এটা বেছি নিদিব তো কেইটা দি আপোনালোকক দেখুৱাম সেইবোৰো আপোনালোকে শেষলৈকে চাই থাকিলে গোটেইবোৰ কথা গম পাব আৰু সেনেকুৱাকৈ আপোনালোকে একেলগে ৰাখিব নালাগে গাহৰি তো সি ৰাখিলে এইটো কেইটা বা দিব এতিয়া সেইটো সমস্যাটো 2 নম্বৰ সমস্যা আৰু তাৰপিছতে মানে কৈ যাম আৰু লাহে কি কওঁ আৰু এইকেইটা গাহৰিৰ নাড়ী কাটিম পোৱালিকেইটাৰ তো অকণমান দেৰি লাগিব অকণমান দেৰি শুকাব দিব লাগিব নাড়ীটো পাছত কাটিম ডাইৰেক্ট কাটি নিদিওঁ আমি ডাইৰেক্ট কাটি দিলে মানে তেজ খুন চুন ওলায় সেইকাৰণে ডাইৰেক্ট কাটি দিব নালাগে অকণমান দেৰি ৰ'ব লাগে কি ক'ম আৰু মানে এতিয়া নকওঁ দে একো একেলগে ৰাখি দানা বেছি খোৱাৰ ফলত বহুত মোক লোকচান দিব যেন পাইছোঁ
মোবাইল চোবাইল উল্টি গ'ল কি হ'ব এনেকৈ তো নাৰী কাটাৰ এটা কাৰণ আছে ইহঁতৰ এতিয়া কাটিব হোৱা নাই অকণমান দেৰি পিছত কাটিম অকণমান শুকালে মানে কাটিম ইহঁতৰ মানে কি হয় গাখীৰ খাওঁতে কাৰাকাৰি কৰোঁতে মানে কি হয় সিহঁতৰ মানে নাৰীকেইটা পাক খাই যায় এনেকৈ তো সেই ক্ষেত্ৰৰ কাৰণে নাৰীটোৰ ওপৰত দুখ পায় মানে তো সেইকাৰণে আমি নাৰীটো ইয়াৰ কাটো মানে কাটি দেখুৱাম আৰু অকণমান পাছত আপোনালোকে চাই থাকিব তো সেইকাৰণে কাটো আমি যাতে পাক খাই যায় মানে এইফালে এইফালে কৰোঁতে এইফালে এইফালে যাওঁতে কিবা কৰোঁতে এতিয়া বৰ্তমান 5টা হৈছে আৰু দেখুৱাম কি হয় কি নহয় কিমানকেইটা দিয়ে বন্ধুসকল শুনিছেনে গাহৰিয়ে বোলে পোৱালি দিলে ইমান বেয়া গোন্ধ ওলায় আপোনালোকে এইটো মন কৰিব বহুত বেয়া গোন্ধ ওলায় মানে থাকিব কিছুমানতো থাকিবই নোৱাৰিব ইয়াত তো হ'লেও চাব লাগে তেতিয়া আমি নাৰী কাটা কাম আৰম্ভ কৰোঁ আৰু দাঁত কাটিম দাঁত কাটাটো আনিছে নাই এতিয়া দাঁতকেইটা কাটিব নাৰীকেইটা আপোনালোকে চাই থাকক আৰু পোৱালিকেইটা দিছে কি কথা আপোনালোকে গম পাব শেষত তো বৰ্তমান 6টা হ'ল আৰু দিব নাই নাজানো কি ঠিক দিব পাৰে আইডিয়া এটা আছে কিন্তু মানে এটা অকণমান পোৱালি সৰু আহিলে তো সেইটো কাৰণে অলপ বেয়া লাগি আছে মনটো তো এতিয়া আমি কামখিনি কৰোঁ কেনে কি হয় তো আমি নাৰী কাটিম এতিয়া প্ৰথমতে পাছত দাঁত কাটিম মানে কাৰণটো হ'ল নাৰীয়ে দাঁত কটাৰ কাৰণটো ইহঁতৰ যিটো মানে খোজকাঢ়োতে অসুবিধা হয় মানে পোৱালিকেইটা মানে বেৰাই ফুৰিবলৈ অকণমান মানে লাগিছিলে কিছুমান ভৰিত লাগিছে সেনে মানে নাৰীটো বহুত বেয়াকৈ দুখ পায় আঘাত পায় মানে তো সেইকাৰণে আমি নাৰীকেইটা কাটোঁ আৰু পাক খাই বহুত বেয়াকৈ মানে সেইটো কাৰণে আমি কাটিম এটা লৈ আছোন গাহৰি পোৱালি দেখুৱাম আজি আপোনালোকক কিমান কাটিব লাগে তো এইটো অকণমান দেৰি হ'ল অকণমান শুকোৱা নিচিনা হৈছে এইবিলাক তো আমি দেখুৱাম আপোনালোকক ইয়াতে যিমান খোজকাঢ়োতেও দুখ নাপায় তো ঠিক তেনেকুৱাকৈ আপোনালোকে ইমানতে কাটি দিব এইটো কাটি দিলে আপোনালোকে এই আৰামত খোজকাঢ়িব পাৰিব এইটো চাওক পাছত নিজে শুই যাব লাষ্টত মানে এই আৰামত এতিয়া খোজকাঢ়িব পাৰিব তো বন্ধুসকল এই মাত্ৰ পোৱালি 6টা দিলে আৰু এইকেইটা আমি দাঁত চাত গোটেই কাটি দি মানে কৰিম ভাল কৰিম টেনশ্যন নহ'ব পাছত মাকৰ গাখীৰ চাখীৰ দুখ নাপাব তো আৰু কি ক'ম মানে মই নিজেই ইয়াক ইমান এটা মানে ডবল ক্ৰছ নকৰোঁ সেইকাৰণে ইয়াৰ এনেকুৱা হ'ল আৰু আগতকেইটা ডবল ক্ৰছ পাইছিলোঁ সেইকাৰণে ভাল পোৱালি পাইছোঁ আপোনাক কৈছিলোঁ নহয় মই তো পৰীক্ষা কৰি চাইছোঁ আৰু গাহৰিটো ইমান ভাল নহয় কাৰণে মই একবাৰে দিছোঁ মানে ইয়াক তো যি হয় দেখা যাব মোৰ ডাঙৰ ভুলটো হ'ল প্ৰথমবাৰতে ক্ৰছ কৰালোঁ একচুৱেলি মোৰ ভুল নহয় মই জানো প্ৰথমবাৰ এনেকৈ কৰালে কি কাৰণে কৰিলোঁ গম পাইছে ই হাল্লা খুব কৰি আছিলে মানে আমনি দি আছিলে খুব সেইকাৰণে ইয়াক দিলোঁ আৰু আপোনালোকে এনেকৈ দিব পাৰে নিদিব পাৰে নিদিলে বেছি ভাল নেক্সট বাৰত বেছি পোৱালি দিয়াৰ কাৰণে আপোনালোকে নেক্সট বাৰ দিব আৰু ই মাকটো মানে অকণমান গড়বড় কৰা সেইকাৰণে মই ইয়াক মানে প্ৰথমবাৰতে দিলোঁ তো আপোনালোকে বেয়া নাপাব তো পোৱালিকেইটা দি হোৱাৰ পাছত ইয়াক অকণমান ভাত অকণমান দি দিলোঁ তাৰপিছত মিনাৰেল মিক্সাৰ অকণমান দি দিলোঁ তাৰপিছত অকণমান টুকুৰা দিছোঁ তো মানে ইয়াৰ পেটটো ঠাণ্ডা হ'বৰ কাৰণে অকণমান দিছোঁ বেছি নিদিব প্ৰথম দিনাখন বেছি মানে দানা দিলে অসুবিধা হোৱাৰ চান্স এটা থাকে সেইকাৰণে বন্ধুসকল বেছি নিদিব দানা অকণমান কম দিব আৰু ভাল দানা দিব যাতে ভাত দিলে বেছি ভাল হয় প্ৰথম দিনাখন তেতিয়া আমাৰ পেটটো ঠাণ্ডা কৰি ৰাখে যিমান মানে আংবাং বস্তু নিদিব আৰু প্ৰথম দিনাখন আংবাং বস্তু দিলে আপোনাৰ বহুত দিগদাৰ হৈ যাব পাৰে কিছুমান গাহৰি এনেকুৱা ক্ষেত্ৰত মৰাও দেখা যায় সেইকাৰণে আপোনালোকে বহুত সাৱধান হ'ব লাগে তো এইবোৰ আপোনালোকে জানি থ'লে মানে বহুত কামত দিব আপোনালোকে তো সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে আহি থকা নেক্সট ভিডিঅ'বোৰ পাব আৰু কি ক'ম আৰু বেছিদিন হোৱাই নাই এইকেইটা খাচি চাচি কৰি দিলোঁ বৰ্তমান এইকেইটাক আৰু বাকীকেইটা ইয়াত আছে অলপ পাত চাত দিছোঁ এইকেইটা আজি দিয়াকেইটা আজি জাষ্ট দিছে এই নান্না মুন্না বাচ্চা এটা পঠা এটা পাঠি খুব বঢ়িয়া লাগিছে ভাল লাগিছে আৰু এইজনী দিব আজি এইজনী দিব হৈ আছে এইজনী নেদেখুৱাওঁ আৰু এইটো এটাই দিব বেছি নিদিয়ে এই পোৱালি এইটো প্ৰথম বাটলৰ যে আৰু পানী চানী খুৱাই আছে ছাগলীক আৰু মই এনেই চাব আহিলোঁ আজি নহ'লে বাকী ময়ো খুৱাওঁ আৰু আছে ছাগলী বহুত আছে বহুতকেইটা পোৱালিও আছে দেখুৱাম মই বাৰু সঁচাকৈ আপোনালোকে চাই কেনে পালে কমেণ্ট কৰি জনাব লগতে ছাবস্ক্ৰাইবটোও কৰি থ'ব তো শেষলৈকে চবেই ধন্যবাদ থেংক ইউ সকলোকে বাই বাই তো লগ পাম নেক্সট ভিডিঅ'ত